হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি মই ভাবিছোঁ আপোনালোকক মোৰ শাহুমাই কৰা বাৰীখন দেখুৱাওঁ। এইটো হৈছে সৰু কেপচিকামৰ পুলি ওলাইছে আৰু এইফালে বিলাহীৰ পৰা আজি বতৰটো ডাৱৰীয়া বৰষুণ দি আছে আৰু এইফালে বেঙেনা লাগিছেই, দুজোপামান হৈছে আৰু এয়া চাওক ৰঙালাও আৰু এইবাৰ জলকীয়া বহুত লাগিছে মাৰ, ইয়াত দুজোপামান আছে আৰু আগফালে এজোপা সৰু সৰু বগা জলকীয়া এটা আছে, কণ জলকীয়া নে কি বুলি কয় নাজানো। আৰু এয়া হ'ল দুজোপা নেমুৰ গছ আছে, ইয়াত নেমুটো খুব ভাল খাবলৈ। আৰু এইফালে সোমাই আহিয়ে তেজপাতৰ গছ একদম গেটৰ ওচৰতে দেখা পাব আৰু তামোল পাণ আম এইবিলাক ঢেৰ কিবা কিবি আছে। আৰু এইজোপা হৈছে আমাৰ শেৱালি ফুলৰ গছজোপা। এতিয়া বাৰু ডাল চাল কাটি দিছে, কিন্তু ছিজনত খুব ধুনীয়া লাগে, গোটেই চোতালখন মানে শেৱালি ফুলেৰে ভৰি থাকে। আৰু এইফালে তামোলৰ চুকত চিনি পাইছেনে কি হয়, এইজোপা হ'ল জেতুকাৰ গছ আৰু এজোপা আছে সেইটো আগফালে আছে, কিন্তু ইমান ডাঙৰ হোৱা নাই বাৰু, ডালকেইটা সৰু হৈ আছে। আৰু এয়া ডাঙৰ বিলাহীৰ পুলি ওলাইছে। তাৰপাছত আমাৰ আম কেইজোপাতো আপোনালোকে দেখিয়ে থাকে, লগতে এয়া নিম গছজোপা আজি বাহিৰৰ ফালৰ পৰা দেখাইছো আৰু লগতে চুকত এই সেন্দুৰী আমৰ গছজোপা লমালমে লাগিছে আম।